নমস্কাৰ বন্ধুসকল, বহুকেইটা দিন বিৰতি পিছত পুনৰ লাইভলৈ আহিলোঁ। কিয়নো আজি প্ৰায় 2 মাহে হ'ল ভাইটিৰ লগত আমি লাইভ অহা নাই, যিহেতু ভাইটিয়ে বহুদিন নিজৰ শিক্ষাৰ কাৰণে গুৱাহাটীত থাকিব লগা হৈছিল। পৰীক্ষাৰ অন্তত ঘৰলৈ আহিল। ঘৰলৈ আহিও কিছুদিন অসুখত ভুগিব লগা হোৱাৰ কাৰণে ভাইটিয়ে বহুখিনি কামৰ পৰা আঁতৰি থাকিব লগা হৈছিল। ভগৱানৰ কৃপাত ভাইটিৰ গা বৰ্তমান ভালেই। সেয়ে ভাইটিয়ে এতিয়া নিজৰ কাম আৰম্ভ কৰিবলৈ লৈছে। তাৰ ভিতৰত বিশেষকৈ ভাইটিয়ে বাঁহৰ কাম কৰে। বাঁহৰ ডলা, চালনী, খৰাহী, জাকৈ, জুলুকি সকলো সামগ্ৰী নিখুঁতভাৱে বৰ সুন্দৰকৈ তৈয়াৰ কৰে। যোনবিলাক গ্ৰাহকে ভাইটিৰ পৰা এবাৰ বস্তুটো লয়, তেখেতে বহু দিনলৈ সেই বস্তুটো ব্যৱহাৰ কৰিব পাৰে, কিয়নো খুব সুন্দৰকৈ গঢ় দি গ্ৰাহকজনৰ হাতত তুলি দিয়ে। সামান্য মূল্যত বজাৰত পোৱা বস্তুবিলাকৰ দৰে সিমান বেয়া নহয়, যিহেতু ভাইটিৰ বস্তুবিলাক কিমান সুন্দৰ আৰু নিখুঁত। সেয়েহে একেটা বস্তুকে বহু বছৰ ব্যৱহাৰ কৰিব পাৰে। ঠিক তেনেকুৱা ভাইটিৰ গুণ আছে, যিবোৰ গুণৰ অধিকাৰী আপোনালোকে লাইভ ভিডিঅ' বা অন্য ভিডিঅ'ত ভাইটি ইউটিউব চেনেল আৰু ফেচবুক পেজত দেখি গৈছা, আৰু বহুতো নিউজ চেনেল বা বহুতো ব্লগাৰ, ইউটিউবাৰ, ফেচবুকাৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখিছে। ভাইটি সনাতন আজি বজাৰলৈ আহিছে, যিহেতু আজি শুকুৰবৰীয়া বজাৰ। আমাৰ সাপেখাতি বৰশ গাঁৱতে এখন বজাৰ হয় প্ৰায় শুকুৰবাৰে। বজাৰখন ৰাতিপুৱাৰ পৰা দিনৰ 1 কি 1:30 বজালৈকে আৰম্ভ হয়, সাপ্তাহিক বজাৰ। সেয়ে ভাইটিয়ে বজাৰলৈ বুলি আহি আমাৰ ঘৰলৈ আহিলে। এইকণ সময় মোক দিয়াৰ বাবে ভাইটিক ধন্যবাদ জনাইছোঁ। আহকচোন আমি ভাইটিৰ লগত কথা পাতোঁ। সনাতন, হয়, বহুত দিনৰ মূৰত তোমাক লগ পাইছোঁ। তোমালৈ পুনৰবাৰ ধন্যবাদ থাকিল, আৰু আমাৰ ঘৰলৈ তোমাক স্বাগতম জনালোঁ। আজি তুমি বজাৰলৈ আহিছা নহয় জানো? বজাৰ অলপ আহিছোঁ আৰু বিহু সামগ্ৰী লৈ। হয়, তুমি ঘৰত বহুতো বস্তু বনাই ৰাখিছা। নিশ্চয় নিশ্চয়। এই বিহুৰ কাৰণে আমাৰ নাচনীসকলৰ কাৰণে গগনা আছে, আৰু ঢুলীয়াসকলৰ কাৰণে। হয়, ঢুলীয়াসকলৰ কাৰণে আচলতে এইটো ঢোলৰ মাৰিহে পাব, বাঁহী পাব আৰু পেঁপাও পাব, মোক যদি বিচাৰে আপোনালোকে। আৰু তুমি সৰু মানে দলো বাঁহ, ডাঙৰ বাঁহটোৰ পৰা তুমি ঢোলো বনাইছা? ঢোল বনাইছোঁ। হয়, এইবিলাক আপোনালোকে শিশুৰ কাৰণে ভাইটি সনাতনৰ পৰা ক্ৰয় কৰিব পাৰিব। আপোনালোকে ভাইটি সনাতনৰ ফেচবুক পেজ বা ইউটিউব চেনেললৈ গ'লে আপোনালোকে তেখেতক যোগাযোগ কৰিব পাৰিব, বা ব্যক্তিগতভাৱেও যোগাযোগ কৰিব পাৰিব। তোমাৰ ব্যক্তিগতভাৱে যোগাযোগ কৰিবৰ কাৰণে তোমাৰ ফোনৰ নম্বৰটো কোৱাচোন ভাইটি। 7636915039। এখেতৰ নম্বৰটো আপোনালোকে পালে নিশ্চয় আপোনালোকে সেই নম্বৰটোত কল কৰিলে ভাইটিক পোনপটীয়াভাৱে পাব। ভাইটি, এইখিনি তুমি মেৰামতি বা বনাওঁতে কিমান দিন লাগিলে? এই দিনটো লাগে, বহুত দিন লাগে। এতিয়া নকৰিলেও নহয়, সেইটো কাৰণে কৰি থাকোঁ। আচলতে এইবিলাক বনাবলৈ বহুত কষ্ট হয়, যিহেতু আমাৰ অলপ অসুবিধা আছে মানে, সেইকাৰণে অলপ কষ্ট হয়, দিন লাগে বনাওঁতে এইবিলাক। হয়, তুমি এতিয়া যোনখিনি বাঁহী আনিছা নহয়, এইখিনি নিশ্চয় ক্লাছ আছে। এই ক্লাছিকেল হয়, কিন্তু মই এটা বস্তু ইয়াত লিখি দিয়া নাই, এই স্কেলটো ইয়াত লিখি দিয়া নাই। তাৰমানে মই মাৰ্কাৰ যিটো মাৰ্কাৰ পেন থাকে, সেইটো পেনটো মই ইয়াত অনা নাই, ইয়াত লিখি দিয়া নাই। এতিয়া লাহেকৈ লিখি দিম যদি বিচাৰে কোনোবাই, সেই তেনেকৈ। আৰু মোৰ বাঁহী ডিষ্টিউন নাই, অলপ মই বজাই দিছোঁ বাৰু আপোনাৰ আগত। তেনেকৈ মানে আচলতে ডিষ্টিউনটো নাই। আৰু যদি আপোনালোকক লাগে তেতিয়াহ'লে নিশ্চয় কণ্টেক্ট কৰিব পাৰিব। যিহেতু আৰু কেইটামান দিনৰ পাছতে আমাৰ নতুন বছৰ, সকলোৱে বুকু আপোন বহাগ বিহু আহি পাইছে। হয়, বাপতিসাহোন বহাগ বিহু আহি পাইছে। সকলোতে নিজৰ নিজৰ বিহুৰ কাৰণে প্ৰস্তুতি হৈছে। তুমিও ৰাইজৰ কাৰণে
নিশ্চয়। বিহু দলখিনিৰ কাৰণে সেয়াই আৰু। সকলোৱে তুমি প্ৰস্তুতি কৰি ৰাখিছা বস্তুবিলাক হয়, সামগ্ৰীবিলাক তুমি নিখুঁতভাৱে বনাইছা হয়। যথেষ্ট তোমাৰ কষ্ট হৈছে হেৰি হৈছে কষ্টটো হৈছে এইবিলাক বাৰু। বাঁহী তুমি এতিয়া কিমানখিনি বনাইছা বাঁহী ইয়াত আছে 25-30 পিচমান। 30 পিচমান আৰু ইয়াৰ মূল্য কিমান নিৰ্ধাৰণ কৰিছা ভাইটি ইয়াৰ মূল্যটো এতিয়া বেলেগ বজাৰত কিনিবলৈ হ'লেতো ইয়াৰ মূল্য বহুত ক্লাছিকেল বাঁহীবিলাক 300-400 এটাতে আকৌ এতিয়া ইভাগেতো ক্লাছিকেল বাঁহীটো বহুত দাম হয় এতিয়া মোক বেছি নালাগে 200-300 এই তেনেকৈ 150 এনেকৈ মই এৰি আছোঁ তুমি গগনাবিলাকো বৰ নিখুঁতভাৱে বনাই ৰাখিছা নহয় যিমানখিনি আছে তোমাৰ হাতত ক্লাছিকেল গগনা আছে মানে বিচাৰিলে পাব মই থৈছোঁ আজি অনা নাই আজি যিহেতু তোমাৰ খোজকাঢ়ি আহিছে ইমান দূৰ এইখিনি লৈও যথেষ্ট গধুৰ নহয় জানো বিচনীখিনি কেতিয়া কেঁচা হৈ আছে তুমি চাইকেলতো বা গাড়ীটো অহা নাই সেয়েহে তোমাৰ অসুবিধা হৈছে সেইকাৰণে অনা নাই মই গম পাইছোঁ বাৰু ঠিক আছে ভাইটি বিহুতো আহি পালেহি আমাৰ তুমি আমাৰ সকলো অসমবাসীলৈ শুভেচ্ছা বাৰ্তা এটা কি ক'বা তোমাৰ আপোনালোক সকলোলৈ মোৰ আগন্তুক ৰঙালী বিহু শুভেচ্ছা থাকিল আৰু ভালদৰে বিহুটো পাৰ কৰে যেন তাৰে কামনা কৰিছোঁ হয় যিহেতু দৰ্শকসকল আমাৰ ভাইটি আজি আহি আমাৰ ঘৰ পালেহি কিছুমান কামৰ মাজত ভাইটিয়ে আহিব পৰা নাছিলে এই সকলো কামবিলাক কৰিয়ে যাব লাগে যিহেতু নিজৰ জীৱন সংগ্ৰাম চলাই যাবলৈ ভাইটিয়ে নিজৰ ঘৰখনৰ কাৰণেও চাব লাগে যিহেতু মা দেউতা বয়স হৈ আহিছে নহয় জানো এতিয়া ভাইটিৰ ওপৰতে বোজা পৰিছে যিহেতু ভাইটিয়ে নিজৰ লগতে সমাজখনো বহুতো কাম কৰিবলগীয়া হয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক ভাইটিক বিচাৰি থাকে সেয়ে ভাইটিয়ে যাবগৈ লাগে সকলো ব্যস্ত লগতে আকৌ পঢ়া শুনাও কৰি আছে সকলো ব্যস্ততাৰ মাজতে ভাইটিয়ে এই নিজৰ কামবিলাক কিমান সুন্দৰকৈ কৰি হয় হয় ভাইটি তোমাৰ জীৱন সুন্দৰ হওক লগতে আগন্তুক ৰঙালী বিহুৰ তোমাৰ হিয়া ভৰা মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লাইভ ভিডিঅ'টো সামৰি আমি আজি দুইজনে বজাৰলৈ যাবলৈ ওলাইছোঁ যিহেতু ভাইটি এতিয়া বজাৰলৈ পাই অকণমান দেৰি হৈ গৈছে মই থৈ আহোঁগৈ সেয়ে আমি যাবলৈ ওলাইছোঁ পুনৰবাৰ সকলোকে ধন্যবাদ জনালোঁ ভাইটি ধন্যবাদ থেংক ইউ